দুটা বছৰতেই তেজপুৰ চহৰক সেউজীয়া কৰি তুলিলে কোনে? এয়া চাওক আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত তেজপুৰ চহৰৰ শ্যামলী পৰিৱেশ। বহুতেই আজি ৰুইছে গছপুলি। এই গছপুলি ৰুই বহুতেই ফটো উঠি দিছে সামাজিক মাধ্যমত। তেজপুৰতো বহুতেই আজিৰ দিনটোত গছপুলি ৰুইছে যদিও তেজপুৰ চহৰৰ মূল পথৰ দুয়োকাষে সেউজীয়া হৈ পৰা এই শাৰী শাৰী গছসমূহৰ পিতৃ হ'ল এইগৰাকী বিশ্বনাথ চাৰিআলিৰ প্ৰকৃতিপ্ৰেমী অধিবক্তা। সম্পূৰ্ণ নিজা খৰচত আজিৰ পৰা 2 বছৰ পূৰ্বে ৰোপণ কৰা এই গছপুলিবোৰ ৰোপণ কৰিয়েই কুমুদ বৰুৱাই আনৰ নিচিনাকৈ দায় সৰা নাছিল। বিশ্বনাথ চাৰিআলিৰ পৰা আহি প্ৰতিপালন কৰাৰ পিছত আজি এয়া তেজপুৰ চহৰখনৰ সুন্দৰ পৰিৱেশ। চাওক চহৰখনৰ মূল পথটোক সেউজীয়া কৰি সুশোভিত কৰি ৰখা এই গছখিনি। আচলতে সদিচ্ছা থাকিলে সম্ভৱ হয় এনে ভাল কামবোৰ। এই কথাকে আজি পৰিৱেশ দিৱসৰ দিনটোত ক'লে তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক নাট্যকাৰ পৰিচালক পুলক কুমাৰ ডেকাই এনেদৰে। নহয়, তেজপুৰৰ এই যিটো মূল ঘাইপথ বুলিয়ে ক'ব লাগিব, মেইন ৰোড বুলি কয়, এই পথছোৱাত এসময়ত এডালো গছ নাছিল। কিন্তু কুমুদ বৰুৱা নামৰ বিশ্বনাথ চাৰিআলিৰ এগৰাকী অধিবক্তা কুমুদ বৰুৱাই নিজা প্ৰচেষ্টাৰে নিজা খৰচত এই গছবিলাক তেওঁ গছপুলি ৰোপণ কৰিছিল, প্ৰতিপালন কৰিছিল আৰু যিমান গছপুলি ৰোপণ কৰিছিল আটাইকেইডালে বৰ্তমান জি উঠিছে, সুন্দৰ সেউজীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আচলতে মানুহৰ সদিচ্ছা আৰু প্ৰয়োজন, আৰু যদি শুদ্ধ মনোভাৱেৰে কিবা এটা কাম কৰে তাৰ ফলাফলো ভালেই হয়। আৰু কুমুদ বৰুৱাই তেওঁৰ কোনো তাত প্ৰচাৰৰ কাৰণে তেওঁ চেষ্টা চলোৱা নাছিল, তেওঁৰ কোনো ইয়াত স্বাৰ্থ নাছিল। বিশ্বনাথ চাৰিআলিৰ পৰা আহি তেওঁ নিজে গছপুলি ৰোপণ কৰি তাত সুৰক্ষাৰ ব্যৱস্থা কৰিছিল, ঘেৰাও ভালদৰে তেওঁ বেৰ দিছিল আৰু মাজে মাজে আহি তেওঁ চাই গৈছিল। আৰু আজি 2 বছৰ পাৰ হৈ যোৱাৰ পিছত এতিয়া সম্পূৰ্ণ সেউজীয়া হৈ উঠিছে আৰু আটাইকেইডাল গছ সুন্দৰভাৱে এক পৰিৱেশ শোভা বৰ্ধন কৰিছে। কৰোনাৰ সময়ত সকলোতে প্ৰয়োজন হৈছে এতিয়া অক্সিজেনৰ। তেজপুৰ চহৰক এই গছবোৰৰ পৰা অক্সিজেন দিয়াৰ ব্যৱস্থা কৰা কুমুদ বৰুৱাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ দিনটোত আকৌ এনেকৈ ক'লে ফটো সাংবাদিক সমীৰ কৰে। এই বিশ্বনাথ চাৰিআলিৰ অধিবক্তা আছিলে কুমুদ বৰুৱা দা, আমি দাদা বুলিয়ে মাতোঁ। তেখেতৰ প্ৰচেষ্টাত এই 3-4 বছৰমান হ'ব নেকি, বিশ্বনাথ চাৰিআলিৰ পৰা আহি নিজৰ মানে টকা খৰচ কৰি এই তেজপুৰ মেইন টাউনত যিমান গছবিলাক আজি এই যে গছবিলাক চাইছে তেখেতৰ প্ৰচেষ্টাতে হৈছে। আৰু গছ ৰোপণ কৰিব লাগে আমি সৰুৰ পৰাই শুনি আহিছিলোঁ। এতিয়া যে অক্সিজেনৰ যিটো অক্সিজেন বুলি ক'লে যে ক'ভিড মহামাৰীৰ কাৰণে যিটো অক্সিজেনৰ হৈছে হাহাকাৰ, দিল্লী বোম্বে যেনেকৈ আমি চাই আছোঁ, এতিয়াহে বুজি পাইছে, মানে বুজি পাব লাগে মানুহ, বা আমিও বুজিছোঁ যে এটা গছ লগালে যে কিমান ভাল, এইটো এতিয়াই ধৰা গৈ আছে বা এতিয়া প্ৰমাণ হৈ আছে। সেয়েহে 5 জুন আহিলেই গছ পুলি ৰুই ফটো উঠিলেই নহ'ব, সেই পুলিবোৰৰ আপডালো কৰিব লাগিব। তেতিয়াহে কুমুদ বৰুৱাই ৰোপণ কৰাৰ দৰে এনে পৰিৱেশত এদিন প্ৰাকৃতিক সুৰক্ষা দিব পাৰিব সেই গছপুলিবোৰে। ব্যুৰ' ৰিপৰ্ট, অগ্নিগড় নিউজ।